প্লিজ। কবিতাৰ শিৰোনাম শংকৰ আজান জাতীয় বিদ্যালয়। শংকৰ আজান জাতীয় বিদ্যালয় তোৰ নাম হয়নে? সন্দিকৰত অৱস্থিত 2009 চনত স্থাপিত তই। তোৰ প্ৰৱেশ দুৱাৰত আছে ৰজনী মালতী গোলাপ আৰু সৰুতে শিকা বৰ্ণমালাখনি। তোৰ বুকুত শিকিলোঁ নজনা কথা নজনা শব্দ। তোৰ সৰু কোঠাত বন্দী হৈ শিকিলোঁ স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ শুনি। তোৰ নামতে গম পাই যে তোৰ নাই কোনো জাতিভেদ, ল'ব পাৰে সমস্ত জাতিয়েই শিক্ষা। তই নিদিয়া কাকো বাধা শিক্ষা অৰ্জনৰ ক্ষেত্ৰত। তোৰ নামতে আছে নহয় বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ অৰ্ধনাম, ইছলামৰ আজান ফকীৰৰ অৰ্ধনাম। গম পালোঁ তই যে দিয়া নাই কোনো জাতিক বাধা। তই দিয়া শিক্ষাৰে হাতত কলম তুলি উকা কাগজৰ বুকুত লিখিলোঁ গভীৰ কবিতা গভীৰ শব্দ। নামি পৰিলোঁ শিক্ষাৰ ৰন্তলীত, অস্ত্ৰ কি লৈছোঁ জান কাগজ কলম। লিখিলোঁ কাগজৰ বুকুত কলমৰ চোকা জোঙেৰে নানান কবিতা নানান শব্দ তোৰ আশীৰ্বাদত। তোৰ শিক্ষাৰ উজ্জ্বল বন্তিৰে আলোকিত মোৰ মন। শংকৰ আজান জাতীয় বিদ্যালয় কেৱল তোৰ নাম নহয়, তই হৈছ নানান জাতিৰ শিক্ষাৰ মিলনভূমি। ইয়াত কোনো জাতিৰ নাই ভেদাভেদ,